তো দোস্ত পাবজি হকত বেন হৈ গ'ল টিকটকৰ দৰে পাবজি বেন তো ভিডিঅ'টো আৰম্ভ কৰোঁ বলক অতি শীঘ্ৰেই পাবজি নিষিদ্ধ হোৱাৰ সম্ভাৱনা আছে সংসদৰ সদস্যসকলে এই আহ্বান কৰিছে আৰু সদস্যসকলে চিন্তা প্ৰকাশ কৰি কৈছে যে পাবজি ভাৰতৰ আৰক্ষী প্ৰশাসনেও ব্যৱহাৰ কৰে আৰু এপৰ জৰিয়তে সংবেদনশীল তথ্যসমূহ নজৰ দি থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে আৰু মঙলবাৰে অনুষ্ঠিত হোৱা সংসদীয় স্থায়ী কমিটিৰ বৈঠকত এই সন্দৰ্ভত এক আলোচনা হৈছিল আৰু এই আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ভাৰতত অতি শীঘ্ৰেই নিষিদ্ধ হ'ব পাৰে পাবজি যিহেতু টিকটক ভাৰতত অধিক জনপ্ৰিয় আছিল আৰু তাৰ পিছতে পাবজি ভাৰতত আটাইতকৈ জনপ্ৰিয় এক ভিডিঅ' গেম আৰু পাবজি ভাৰতত অতি শীঘ্ৰেই নিষিদ্ধ হোৱাৰ এক সম্ভাৱনা আছে আৰু সেই বৈঠকত পাবজিত প্ৰতিবন্ধকতা আৰোপ কৰাৰ দাবী তুলিছে সংসদীয় কমিটিৰ সদস্যসকলে এই বৈঠকৰ মূল কাৰ্যসূচী হৈছিল ডাটা প্ৰাইভেচি আৰু ডাটা সুৰক্ষাৰ ওপৰত আৰু সেই বৈঠকত পাবজিৰ বিষয়ে আলোচনা কৰা হৈছে কাৰণ পাবজি ভাৰতীয় সেনাৰ লগতে আৰক্ষী প্ৰশাসনেও ব্যৱহাৰ কৰে আৰু যাৰ বাবে যি সংবেদনশীল তথ্য আছে সেই সংবেদনশীল তথ্যসমূহৰ ওপৰত নজৰ দিয়া বুলি এক সন্দেহ কৰা হৈছে আৰু যাৰ বাবে এক চিন্তা প্ৰকাশ কৰিছে আৰু সংসদীয় কমিটিৰ এই স্থায়ী কমিটিৰ বৈঠকত এই গুৰুত্বপূৰ্ণ এক আলোচনা কৰা হৈছিল পাবজিৰ ওপৰত আৰু অতি শীঘ্ৰে ভাৰতত পাবজি নিষিদ্ধ হোৱাৰ সম্ভাৱনা আছে তো ফ্ৰেণ্ডছ পাবজি এই কাৰণে বন্ধ কৰিব যে অৰুণাচলত যিটো মানে চাইনা আৰু অসমৰ যুদ্ধ চলি আছে এই যুদ্ধত মানে এটা চোৰাং খবৰ চাইনাই পাই আছে মানে পাবজি গেমটো আমাৰ সেনাবিলাক মানে ফ'ৰ্চবিলাক মানে গেম খেলি আছে এই খবৰটো মানে তেওঁলোকে কেনেবাকৈ চায় সেইকাৰণে এই নিউজটো লিংক হৈছে যে কেনেকৈ আমাৰ সেনা ফ'ৰ্চবিলাকে যুঁজ কৰিব আৰু বিভিন্ন ধৰণৰ বাতৰিবিলাক চাইনাই পাই আছে সেইকাৰণে এই পাবজি বেন কৰিব আৰু পাবজি বেন কৰিলে বহুত ভাল হ'ব বুলি কৈছে